তেতিয়া সময় ঠিক 11:20 বাজিছে। আমি নামাজ পঢ়ি আহি ঘৰত সোমাইছোঁ। তেতিয়া আমাৰ ওচৰৰে দোকানী এজন জামিৰুল তেখেতে চিঞৰি উঠিছে যে বাছত জুই লাগিছে। আমি আহি চালোঁ যে বাছৰ সন্মুখৰ ভাগটো প্ৰায় জ্বলি উঠিছে। জ্বলি উঠাৰ পিছত আমি গোটেইখিনি মানুহ একেলগ হৈ জুইখিনি নমাব চেষ্টা কৰিলোঁ। যে জুইখিনি বিৰাট ব্যাপকভাৱে লাগিলে, উপায় নাপায় গাঁৱৰ মানুহ চব আহি সহায় কৰি ধূলি দি পানী দি জুইখিনি নুমাৰ চেষ্টা কৰিছে। আৰু এতিয়া সদ্যহতে জুইখিনি নাই আৰু নুমাইছে। কেনেকৈ জুই লগা বুলি সন্দেহ হয় আপোনাৰ? জুই লগাৰ কাৰণটো এতিয়ালৈকে গম পোৱা নাই। মানে আমি আহি কেনে জুই জ্বলা দেখা পাইছোঁ, কেনেকৈ লাগিছে এতিয়ালৈকে আমি ঠিক ধৰিব পৰা নাই। আমাৰ অঞ্চলত কিমান এৰিয়াত তাৰমানে ফায়াৰ ব্ৰিগেডৰ গাড়ী নাই? 2 নম্বৰ গাড়ী কিমান এৰিয়াত দেখা যায়? 1.5 লাখ ওপৰত পপুলেশ্যন আছোঁ। এই 1.5 লাখ পপুলেশ্যনৰ মাজত এখনো ফায়াৰ ব্ৰিগেডৰ অফিচ নাই। আৰু এইটো আমাৰ অঞ্চলৰ কাৰণে খুব দুখৰ বিষয়, খুব পৰিতাপৰ বিষয়। আৰু চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এখন ফায়াৰ ব্ৰিগেড দি এই বৃহৎ অঞ্চলৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিখিনি যাতে ৰক্ষা কৰে, এইখিনি চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ।